নিকনৰ বৰ্তমান কি মডেল মানে এভেইলেবল আছে ইয়াতে? হেল্ল' বন্ধুসকল, মই আজি আপোনাৰ স্পেকট্ৰাম ট্ৰেড এণ্ড কমিউনিকেশ্যন চেণ্টাৰলৈকে আহিছোঁ। ইয়াতে আপোনাৰ সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী পোৱা যায়। মোবাইলৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰী ইয়াতে পাই যাব। তো আহক আমি মোবাইলৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰী চাওঁ। A few minutes later. গুড ইভিনিং ছাৰ। গুড ইভিনিং। ছাৰ, স্পেকট্ৰামৰ আপোনাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে বা আপোনাৰ ধৰক মানে ইয়াত কেনেকুৱা ধৰণৰ প্ৰডাক্টিভিটি বা কি প্ৰডাক্ট পোৱা যায় তাৰ বিষয়ে অকণমান। আমাৰ যদি জন্মলগ্নৰ পৰা মই কওঁ, হয়, আমাৰ জন্মলগ্নৰ পৰা আমাৰ মানে এই যাত্ৰাটো সুদীৰ্ঘ 22 বছৰীয়া যাত্ৰা। এই 22 বছৰীয়া যাত্ৰাটো বৰ মসৃণ নহয়, আমাৰ সংঘাতপূৰ্ণ যাত্ৰা। হয়। আৰু আমি যেতিয়া আৰম্ভ কৰিছিলোঁ 1997ত, তেতিয়া আমি কলেজীয়া ষ্টুডেণ্ট আছিলোঁ। আৰু তেতিয়াৰ পৰা এটা ব্যৱসায়িক মনোবৃত্তিৰে, কিবা এটা কৰাৰ মনোবৃত্তিৰে আমি মনোজদাৰ তত্বাৱধানত ধ্ৰুৱ মই আমি এনেকৈ লগ হৈ পেলাই কৰিছিলোঁ। মানে কলেজৰ দিনৰ পৰাই মানে কলেজ পাৰ হৈ জাষ্ট আমি তেতিয়া PG ষ্টুডেণ্ট আছিলোঁ। PG ষ্টুডেণ্ট পিছৰ পৰাই আমি ষ্টাৰ্ট কৰিছিলোঁ। আৰু সেই যি আৰম্ভ কৰিলোঁ এতিয়ালৈকে আমি কণ্টিনিউ কৰি আছোঁ। ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ আৰু সকলোৰে সহযোগত আমি এটা টীম হিচাপে আচলতে কাম কৰি যাওঁ। হয়। প্ৰথম দিনাৰ পৰাই আমি প্ৰথম যেতিয়া ডোৰ টু ডোৰ মাৰ্কেট কৰিছিলোঁ, নিজেও কৰিছিলোঁ, প্লাছ এনেকৈ আমি বহুত ষ্টাফ লৈছিলোঁ, ল'ৰা লৈছিলোঁ। তাৰে বহুকেইজন আমাৰ তাত থাকি গ'ল এতিয়া। তাৰ ভিতৰত আমাৰ প্ৰবীণ তালুকদাৰ বুলি এজন আছে, সৰ্ববিলাস দাস, মহেশ মজুমদাৰ, হিতেশ মজুমদাৰ, এনেকৈ বহুত কেইজন আছে এতিয়া বিকাশ পথত। এই গোটেইকেইজনৰ সহযোগিতাত আৰু আমি মানে পদে পদে বিভিন্ন সময়ত বিভিন্নজনৰ বিভিন্ন ধৰণে সহায় পাইছোঁ। প্লাছ আমাৰ এটা ডু এণ্ড ডাই কৰিমি এনেকুৱা এটা মনোবৃত্তিৰে আমি কাম আগবাঢ়িছিলোঁ, আৰম্ভ কৰিছিলোঁ। আৰু ভগৱানৰ কৃপাত আজি ছাকচেছ। আৰু ছাৰ এনেই ইয়াতে মানে কেনেকুৱা ধৰণৰ প্ৰডাক্ট মানে এভেইলেবল হয়, ধৰক মোবাইল বা কেনেকুৱা? এতিয়া আমাৰ অল ইলেক্ট্ৰনিক্স বুলি ক'লে চব পাব। লেপটপ, ডেস্কটপ, কেমেৰা, আপোনাৰ মোবাইল, টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, AC, মাইক্ৰ'ৱেভ, চব পাব। মানে গোটেইখিনি মানে ইলেক্ট্ৰনিক্স বস্তু আপোনাৰ ইয়াতে পোৱা যায়। মানে কভাৰ কৰিব চেষ্টা কৰিছোঁ। সকলো ইলেক্ট্ৰনিক্স গুডছ আমি ৰাখিব চেষ্টা কৰিছোঁ। মোবাইলৰো খুব গোটেইকেইটা ব্ৰেণ্ডেডে আছে আমাৰ। এপলৰ পৰা আৰম্ভ কৰি চেমচাঙৰ পৰা MIৰ পৰা আৰম্ভ কৰি চব আছে। আৰু আপোনাৰ ইয়াৰে যে মানে ধৰক ফাইনেন্সটো আপোনাৰ কেপিটেল বা বাজাজটো এইটোতো থাকে, সকলোতে থাকে। তো আপোনালোকৰ ফালৰ পৰা যে এটা মানে ফাইনেন্স চিষ্টেম আছে, আমি অলপ এক্সেপশ্যনেলি আমি কাম আৰম্ভ কৰিছিলোঁ। আমি যেতিয়া বিজনেছ আৰম্ভ কৰিছিলোঁ তেতিয়া এই কনচেপ্টটো নাছিলে। এটা কনচেপ্ট আছিলে, এখন তৰং বুলি আছিলে, তেখেতসকলে কৰিছিলে। তাৰপিছত আমি ষ্টাৰ্ট কৰিছিলোঁ। আমি খুব নমিনেল ইণ্টাৰেষ্ট এটা লৈ পেলাই আৰম্ভ কৰিছিলোঁ। আৰু আমি সেইকাৰণে আমি এটা ধাৰাৰ সৃষ্টি কৰিছিলোঁ আচলতে ইলেক্ট্ৰনিক্স গুডছ, যে মানুহক ইনষ্টলমেণ্টত দি পেলাই বিজনেছ এটা কৰিব পাৰে। সেইকাৰণে আমি খুব কম সময়তে আমি মানুহৰ মাজত সোমাই যাব পাৰিছিলোঁ। হয়, সেইটো এটা আমাৰ মানে এটা কাষ্টমাৰ বেছ এটা মানে বনোৱা হৈছিলে। এইটো হেৰি আমাৰ মানে চেলেঞ্জিং মানে ডিচিশ্যন আছিলে। A few minutes later. এটা আপোনাৰ কি পোৱা যায়, ধৰক মোবাইল পায় আপোনাৰ চেমচাং, আইফোন, ভিভ', অপ্প', নকিয়া, ৰিয়েলমি, MI আছে ধৰক আপোনাৰ গোটেইকেইটা ব্ৰেণ্ডে আছে আমাৰ ইয়াত। ইয়াতে আপোনাৰ ফাইনেন্স চিষ্টেমটো আপোনাৰ এভেইলেবল আছে কি নাই? ফাইনেন্সৰো আছে, আপোনাৰ কেছতো দুটাতে হ'ব। তো ফাইনেন্সৰ আপোনাৰ কি আছে? বাজাজ, কেপিটেল, HDB আছে, তিনিটা আছে। প্ৰথমে আমি মোবাইল ছেকশ্যনটো চাই লওঁ, তাৰপিছত আপোনাৰ বাকীবিলাক আপোনাক দেখাই আছোঁ, কেমেৰা বা লেপটপ এইবিলাক দেখাই আছোঁ। প্ৰথমে আপুনিতো চেমচাঙৰ পৰা হয় ন? চেমচাঙৰ বৰ্তমান কেনেকুৱা ফোন আহিছে, মানে নিউ ফোন কি আহিছে? আপোনাৰ A চিৰিজৰ নতুন আহিছে, M চিৰিজৰ আহিছে, S চিৰিজৰ নতুন মডেল আছে। এনে আপোনালোকৰ ষ্টাৰ্টিং ফোন কিহৰ পৰা, মানে কেনেকুৱা ৰেঞ্জৰ পৰা হয়? ষ্টাৰ্টিং আপোনাৰ 6,000ৰ পৰা আছে। আপ টু কিমানলৈকে পোৱা যায়? আপোনাৰ 1,50,000। 1,50,000। আৰু নেক্সট আমি আইফোনলৈকে আহিছোঁ। দাদা আপোনাৰ নাম? মোৰ নাম ইমৰান। আপুনি আইফোনৰ পৰা হয়? হয়, মই আইফোনৰ বৰ্তমান কি মডেল মানে এভেইলেবল আছে ইয়াত? বৰ্তমান আপোনাৰ iPhone 11, iPhone XR, iPhone SE, iPhone 7ও পাব। আচ্ছা, আৰু নিউ কিবা আপকামিং কিবা 12 বুলি শুনি আছোঁ মানে? যোৱা আপোনাৰ 13 তাৰিখে লঞ্চ কৰিছে নতুনকৈ। 4টা মডেল লঞ্চ কৰিছে, 12 মিনি, 12 Pro and 12 Pro Max। হয়, আৰু লঞ্চ হোৱা নাই, মানে আপোনাৰ 23 তাৰিখে 12 আৰু 12 Pro লঞ্চ হ'ব। আচ্ছা, আৰু আপোনাৰ আইফোনৰ বৰ্তমান ষ্টাৰ্টিং মডেল কি হয়? আইফোনৰ এনেইতো ষ্টাৰ্টিং মডেল আপোনাৰ iPhone 7 পাব, তাৰ 31,500 বৰ্তমান। আচ্ছা,
আৰু আপোনাৰ এইটো কি ফোন হয় আপোনাৰ? এইটো আইফোন 11 চাব পাৰে। ফোনটো বৰ মৰম লগা হয় নহয় জানো? হয়, বিৰাট ধুনীয়া আৰু কনফিগাৰেশ্যনো বিৰাট ভাল আপোনাৰ। বৰ্তমান আৰু এটা মানে ভাল খবৰ আৰু মানে আমাৰ কাষ্টমাৰবোৰৰ কাৰণে যে আপোনাৰ পুৰণা যিমানকেইটা মডেল আছিলে হয়, গোটেইকেইটাৰ প্ৰাইচ কমি গৈছে। বহুতেই কমিছে। বিষয়টো আপুনি গমেই পালে। মই এতিয়া আপোনালোকক দেখাব লৈছোঁ ৰিয়েলমি। দাদা ৰিয়েলমিৰ আপুনি হয়, ৰিয়েলমিৰ বৰ্তমান কি মডেল এভেইলেবল আছে? বৰ্তমান তুমি আমাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল তোমাৰ 7,000ৰ পৰা আপ টু 48,000লৈকে পোৱা যায়। আৰু আপোনাৰ মডেল কিবা ধৰক মডেল আপোনাৰ বৰ্তমান এতিয়া হাই চেলিং ফোন হয় 7 Pro আছে। যদি 10K 12K ভিতৰত লাগে তোমাৰ C15 আছে, C12 আছে। বৰ্তমান আপোনাৰ কেনেকুৱা চলি আছে মানে ধৰক চেল বা মাৰ্কেট ধৰক ৰিয়েলমিটো বৰ্তমান শুনি আছোঁ আৰু বৰ্তমান ভালে চলি আছে। ভিভোৰ বৰ্তমান কি ফোন ইয়াতে মানে উপলব্ধ আছে, মানে কি পোৱা যায়? গোটেইখিনি মডেল পাব। ফাৰ্ষ্টটো ষ্টাৰ্টিং আমাৰ 8,000ৰ পৰা ষ্টাৰ্টিং হয়। আছে আৰু আৰু এটা বহুত ভাল আছে আমাৰ V20 আহি আছে। V20 লঞ্চ হ'ব এইটো মডেল। এইটো আপোনাৰ V20 হয়। বহুতে শ্লিম আৰু প্ৰি বুকিং চলি আছে একচুৱেলি ইয়াৰ। প্ৰি বুকিং মানে কেনেকুৱা ধৰণৰ চলি আছে? প্ৰি বুক কৰিব লাগিব আৰু প্ৰি বুক যোনে কৰিব ফাৰ্ষ্ট মানে প্ৰি বুক কৰা কাষ্টমাৰবিলাকহে পাব আৰু গিফ্ট থাকিব। হয়, আৰু এতিয়া বৰ্তমান পূজা অফাৰো চলি আছে। পূজা অফাৰ কি চলি আছে আপোনাৰ? পূজা অফাৰত আপোনাৰ কেশ্ববেক বুলি নহয়, আপোনাৰ ভাউচাৰ থাকিব। তো আৰু এক্সটেণ্ডেড ৱাৰেণ্টি পাব আপুনি 6 মান্থৰ এক্সটেণ্ডেড ৱাৰেণ্টি। লগতে আপোনাৰ লটাৰী টাইপ হ'ব, ভাউচাৰ পাব আপুনি অনলাইনতে আমি পে' কৰি দিওঁ তাতে ছাইডত লৈ। তাৰপিছত এইটো স্ক্ৰেচ কৰিলে আপুনি 500ৰ পৰা 10,000লৈ আপুনি কেশ্ববেক মানে ভাউচাৰ পোৱাৰ চান্স থাকে। এতিয়া এমাজন পে'ত পাব। ৰেডমিৰ বৰ্তমান আপোনাৰ এইকেইটা মডেল এভেইলেবল আছে। তো আপোনাৰ ধৰক 9 চিৰিজটো বৰ্তমান আপোনাৰ এভেইলেবল পাই যাব ইয়াতে। যেনেকুৱা আপোনাৰ নোট 9 Pro 9i এইকেইটা মডেল আপুনি পাই যাব। দেখিছে আপোনাৰ আমাৰ ৰেডমি ফোনৰ লগতে ইয়াতে আপোনাৰ এচেছৰিজো পাব। এচেছৰিজবিলাক ধৰক আপোনাৰ MI B পাৱাৰ বেংক, নেক্সট আপোনাৰ MI এয়াৰবাছ পাই যাব বা আপোনাৰ হেডফোন ইয়াৰফোন নেক্সট আপোনাৰ গোটেইখিনি বস্তু আপুনি ইয়াতে পাই যাব। A few minutes later. কেমেৰা ছেকশ্যনলৈকে যাম। বৰ্তমান আপোনাৰ কেমেৰা ইয়াতে আপোনাৰ নিকন আৰু কেনন এভেইলেবল আছে। আপুনি নিকনৰ পৰা হয়? নিকনৰ বৰ্তমান কি মডেল মানে এভেইলেবল আছে ইয়াতে? নিকনৰ আপোনাৰ ষ্টাৰ্টিং আছে আপোনাৰ D3500, এইটো ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 34,450 আৰু আপোনাৰ ইয়াতে লেন্স লৈ দাম আছে। ডুৱেল লেন্স ল'লে আপোনাৰ 43,950। ডুৱেল লেন্স মানে আপোনাৰ দুখন লেন্স থাকিব? দুখন লেন্স থাকিব। এখন কিট লেন্স আপোনাৰ 1855, লগত আপোনাৰ 70/300। আচ্ছা, আৰু আপোনাৰ আপটো কিমানলৈকে পোৱা যায় মানে ধৰক নিকনৰ ফোন? আপটো আপোনাৰ এটা আছে আমাৰ Z চিৰিজ বুলি, Z7, Z6 এইকেইটা আপোনাৰ Z7 আপোনাৰ একদম লাষ্ট প্ৰাইচ আপোনাৰ 2,82,950। A few minutes later. আহক এতিয়া আমি আপোনাৰ স্পেক্ট্ৰামৰ কম্পিউটাৰ ছেকশ্যনটো দেখাব বিচাৰিছিলোঁ। গুড ইভিনিং ছাৰ। তো আপোনাৰ কম্পিউটাৰ ইয়াতে আপোনাৰ বা লেপটপ কেনেকুৱা ধৰণে পোৱা যায় মানে ইয়াতে? লেপটপটো ধৰক আপোনাৰ ষ্টাৰ্টিং 40 মানৰ পৰা আহিব। 40 মানৰ পৰা অহা যায়। আৰু আপটো কিমানলৈকে পায় ইয়াতে আপোনাৰ? 1,20,000 মানৰ আছে। এনেই যে আপোনাৰ এইটো যে কয় প্ৰচেছৰ ধৰক i3, i5, i7 মানে কেনেকুৱা ধৰণৰ মানে ৰেঞ্জত আহে এইটো আপোনাৰ? i3 হ'লেতো 40 মানত আহি যাব বৰ্তমান, আৰু i5 হ'লে ধৰক 51-52 মানৰ পৰা আছে বৰ্তমান, আছে। আৰু i7 হ'লে 1,20,000 টকা পৰিছে। আহক এতিয়া আমি স্পেক্ট্ৰামৰ টিভি ছেকশ্যনটো চাই লওঁ। তোৰ কেনেকুৱা টিভি পোৱা যায়। মই ইয়াতে ছাৰ ইয়াতে আপোনাৰ কেনেকুৱা ধৰণৰ টিভি মানে পোৱা যায় আপোনাৰ? টিভি আপোনাক কিমান ইঞ্চি মানৰ লাগে? আপোনাৰ ধৰক 24 ইঞ্চিৰ পৰা ষ্টাৰ্ট হয় ষ্টাৰ্টিং। আৰু আপটো কিমানলৈকে পোৱা যায় আপোনাৰ? আপোনাৰ 65লৈকে আমাৰ বৰ্তমান ৰেডি ষ্টক আছে। হয়, আৰু আপোনাৰ ধৰক 4K বা সেনেকুৱা 4K পাব, আপোনাৰ ফুল HD পাব, HD পাব, গোটেইকেইটা কোৱালিটিৰ টিভি আমাৰ মানে কেনেকুৱা মানে কি ব্ৰেণ্ড ৰাখা হয়? আমাৰ নৰ্মেলি আপোনাৰ চেমচাং, ছনী আৰু LG, আৰু যদি আপোনাৰ কম ৰেঞ্জৰ ভিতৰত লাগে আপুনি ভিউ পাব আৰু ফিলিপছ পাব। হয়, আপোনাৰ এইকেইটাতো বৰ্তমান চেমচাঙৰ হয়? চেমচাঙৰ। চেমচাঙৰ আপোনাৰ এইটো কিমান ইঞ্চৰ হয় আপোনাৰ? 49 ইঞ্চৰ হয়। 49। আপোনাৰ এইটো আছে 55 ইঞ্চৰ। আৰু সেইটো আপোনাৰ? এইটো আহিব 49 না 50। এইটোতো আপোনাৰ আমেজিং লাগিছে। ইমান এটা মানে ডাঙৰ ডিছপ্লে হয়তো ভাল লাগিছে ইয়াত। এইটো কিমান ইঞ্চৰ হয় আপুনি? এইটো আহিব আপোনাৰ 65 ইঞ্চৰ হয়। 65 ইঞ্চৰ হয়। আৰু আপোনাৰ নেক্সট LG? নেক্সট আপোনাৰ LG আছে। এইটো আহিব আপোনাৰ 55 ইঞ্চৰ হয় এইটো? 55 ইঞ্চৰ। এইটো আল্ট্ৰা HD হয় নেকি আপোনাৰ? আল্ট্ৰা HD হয়। এইটো আহিব আপোনাৰ 43 ইঞ্চৰ। 43 এইটো আপোনাৰ এইটো আপোনাৰ ছনী টিভি হয়। কিমান ইঞ্চৰ হয় এইটো? আহিব আপোনাৰ 55 ইঞ্চৰ। 55।
আৰু এইটো আহিব আপোনাৰ 49 ইঞ্চৰ। এইটো আপোনাৰ কিমান প্ৰাইচ আহে এনে ধৰক আপোনাৰ মাৰ্কেট প্ৰাইচ সোনি এইটো 1 লাখ। 1 লাখৰ আচ্ছা আপোনাৰ বেলেগ আপোনাৰ মাইক্ৰ অভেন পাব, এচি পাব বা ফিলিপছৰ আইটেম আছে, আপোনাৰ ফ্ৰিজ, টিভি ফ্ৰিজ এচি মানে গোটেইখিনি ইলেক্ট্ৰনিক সামগ্ৰী মানে ইয়াতে পোৱা যায়। everything আপুনি ইয়াত পাব। আচ্ছা এইটো আপোনাৰ ডাবল ডোৰৰ হয় আৰু ডাবল ডোৰ এইটো আপোনাৰ 260 লিটাৰ ডাবল ডোৰ হয়। আপোনাৰ এইটো চাইডত আপোনাৰ মাইক্ৰ অভেন আছে এইকেইটা মাইক্ৰ অভেন এইটোতো আপোনাৰ চিমনি হয় ন চিমনি এইটো কেনেকুৱা ধৰণৰ হয় মানে এইটো আপোনাৰ কাৰ্ভ মডেল, লেটেষ্ট মডেল হয়। আচ্ছা তো মানে ধৰক আপোনাৰ যিখিনি ইলেক্ট্ৰনিক সামগ্ৰী মানে এটা ঘৰৰ প্ৰয়োজন গোটেইখিনি আপোনাৰ ইয়াতে পোৱা যায়। আইটেম আমাৰ ইয়াত পোৱা যাব। পোৱা যাব আপুনি মোবাইলৰ পৰা আদি কৰি আপুনি গোটেইখিনি ইলেক্ট্ৰনিক সামগ্ৰী ইয়াতে পোৱা যাব। ল্যাপটপ হওক, কেমেৰা হওক বা আপোনাৰ প্ৰিন্টাৰ যিকোনো ইলেক্ট্ৰনিক আইটেম পাব। পোৱা যাব। আৰু ছাৰ আপোনাৰ নামটো প্ৰভাত কলিতা। প্ৰভাত কলিতা। থেংক ইউ ছাৰ, থেংক ইউ।